শুনিছোঁ ফাগুন বোলে প্ৰেমৰ মাহ। এই প্ৰেমৰ মাহতেই কত প্ৰেমিকে প্ৰেমিকালৈ মন জয় কৰিবলৈ কবিতা আৰু গান লিখিলে। বাৰু এতিয়া আকৌ আগমন বহাগীৰ, আহি পদূলিমুখ পালেহি। তাৰেই উমান লৈ নাৰ্জী, তগৰ, গোলাপ, কপৌকে আদি কৰি সকলোৱে মন খুলি নাচিছে। অসমীয়াৰ আৱেগ, দূৰৈৰ পৰা ভাহি আহিছে ঢোল পেঁপাৰ মাত। এয়া সৰাপাতে সপোন দেখাৰ সময়। ফল ফুল সকলোৰে মন জয়। বহাগ এটি ঋতু নহয়, ই অসমীয়াৰ আৱেগ। বাৰু ভিডিঅ'টি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ দিয়ক। ৰাতিপুৱাই টিউশ্যনলৈ বুলি ওলাই আহিছিলোঁ। চাহ একাপ নহ'লেতো নহয়, দিনটোৰ কাৰণে বেয়া লাগি থাকে। চাহ নহ'লেই নহয়। আহোঁতে বাৰীত সোমাই পালেং শাক এমুঠি লৈ আহিলোঁ। বৰ ধুনীয়াকৈ লাগি আছিল। জিলমিল শাকজোপাটো মোতকৈও ওখ। সাৰ নিদিয়া ঘৰৰে সকলোবোৰ। বহাগত জাতৰ কাৰণে লাও বেঙেনা ঘৰতেই আছে এইবাৰ, প্ৰত্যেক বছৰৰ দৰে। ৰ'দটো বৰ ধুনীয়াকৈ ওলাইছে। বগেনভেলিয়াজোপা দেখিছেনে? মন খুলি হাঁহি আছে। মনটোৱে কৈছে কিবা এটা হৈ যাওক আজি, মানে টেঙা। আজি খাম কৰ্দৈ টেঙা। টেঙা মানে কি আৱেগ আছে সেইটো মই ভাষাৰে বুজাব নোৱাৰোঁ। ৰাতি হয়তো সপোনতো মই কেতিয়াবা দেখি থাকোঁ তিনিবিধ টেঙা একেলগে। মনটো ভাল লাগি গৈছে। সকলোৱে বিহুৰ প্ৰস্তুতি চলাইছোঁ আমি। গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ডেকা গাভৰু ল'ৰা ছোৱালী এনেদৰে ওলাই আহিছে। আজি অৱশ্যে প্ৰথমটো আখৰাৰ দিন। ভাল লাগিছে সিহঁতৰ উৎসাহ দেখি। বাপুতি-সাহোন অসমীয়াৰ ৰঙালী বিহুলৈ ইহঁতৰ যে ইমান উৎসাহ, ইমান আদৰ। একেখন স্কুল, এইখন স্কুলত আৱেগ জড়িত হৈ আছে। শৈশৱটো পাৰ কৰিছোঁ। এইখিনিতে আমি আগতে প্ৰেক্টিছ কৰিছিলোঁ। ঠাইবোৰ একেই আছে, মানুহবোৰ অকণমান সলনি হৈছে, কিন্তু মনবোৰ একেই আছে। এয়া সন্ধিয়াৰ দৃশ্য। ইহঁতকেইটা মোৰ বৰ মৰমৰ। ক'ৰবালৈ গ'লেও মোৰ ইহঁতলৈ মনত পৰি থাকে। মানুহ, চৰাই চিৰিকটি, জীৱ জন্তুৰ মাজত যে এক নিবিড় সম্পৰ্ক আছে, ইহঁতৰ লগত থাকিলেই মই উপলব্ধি কৰিব পাৰোঁ। চাওকচোন পুতলাটোৰ দৰে। মৰমতে মই কি নাম নিদিওঁ ঠিক নাই। এয়া অলপ ওলাই আহিছিলোঁ বিশেষ কাৰণত। ঠাইখন দেখিছেনে? বৰ নিৰিবিলি। ঘৰৰ ওচৰতে আমাৰ কলেজৰ সন্মুখ। বজাৰ কৰিবলৈ বুলি ওলাই আহিছিলোঁ। এয়া শৈশৱৰ কথাৰে। আজিলৈ ভিডিঅ'টো ইমানতে। ধন্যবাদ।